নমস্কাৰ আজি আহিছো এটি নতুন ভিডিঅ'তে আপোনালোকৰ মাজলৈ আৰু এয়া মোৰ পিছফালে থুৰাজান বাগানৰ বৈষ্ণৱ প্ৰেমী ৰাইজে ফাকু উপলক্ষে নাম কীৰ্তন কৰিছে আৰু তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম আপোনালোকে লগত থাকিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লগতে মোৰ আছে বীৰেন ভাইটি ফাকুৱাৰ বাবে হোলী শুভেচ্ছা জনালো তোমাক সকলোকে আমি ফাকুৱাৰ শুভেচ্ছা জনাইছো আৰু বিশেষকৈ আমাৰ থুৰাজান বাগানৰে সমূহ বৈষ্ণৱ প্ৰেমী ৰাইজে আজি হৰিকীৰ্তন ঘৰে ঘৰে আজি নাচিছে তেখেতসকলে আজি ভাল ধৰণে হৰিকীৰ্তন কৰিছে আৰু এটা মেলা উৎসৱ পালন কৰিছে নিশ্চয় ধন্যবাদ আৰু আজি দাদাই হেল্প কৰিছে আজি ভিডিঅ'ৰ জৰিয়তে হেল্প কৰা নাই এইটো মোৰ কামেই হয় মই ৰাইজৰ মাজলৈ আমাৰ যিখিনি কলা সংস্কৃতি আছে বা আমাৰ যিখিনি অনুষ্ঠান আছে সেইখিনি দেখুৱাৰ গতিকে আপোনালোকে লগত থাকিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এইজনী মোৰ মা আমাৰ দৰ্শকসকলক কিবা কবিনে হোলীৰ উপলক্ষে কোৱা আকৌ কিবা এটা এতিয়া বছৰত হোলী উৎসৱ হিচাপে প্ৰত্যেকটা ফাগুন পূৰ্ণিমাত উৎসৱ পালন কৰা হয় দৌল উৎসৱ হিচাপে আমি গোটেই বৈষ্ণৱ আমাৰ যিটো দল আছে সেই বৈষ্ণৱ দল সকলোৰে ভক্তৰ ঘৰত গৈ পদধূলি দিয়ে আৰু তাৰ মানে যি প্ৰাৰ্থনা কৰে সকলোৱে যাতে ভালে ভালে থাকক সুপৰিয়ালে যাতে সুপৰিয়াল গঢ় দিয়ক আৰু যিমান কুসংস্কাৰ আছে চব দাগ হওক বুলি আমি মেজি জ্বলাওঁ আৰু সেই হিচাপে আমি প্ৰত্যেকৰ চোতালতে নিজৰ পদধূলি দি ঈশ্বৰৰ নামত প্ৰাৰ্থনা জনাওঁ ইয়াক ধন্যবাদ আৰু হেপী হোলী বাবু হ'লি কালিৰ ফটোটো আৰু মোক এৰি দিলে কেলে কিবা কবি আপুনিয়ে ক'বলৈ গাঁৱৰ পৰা আহিছে মই গাঁৱৰ কৈ দিয়ক কালি নিশ্চয় গাঁৱৰ পৰা আজি কি কি খালি আজিতো মাছেই খালোঁ আৰু ছাগলী আৰু হেমন্ত আছে নি মই আছে কি খালি একো নাই খোৱা
এটা